গাইজ কি খবৰ আপোনালোকৰ? আশা কৰোঁ যে ভালে আছে। একদম ফাটাফাটি গৰম হৈছে আজি আৰু এতিয়া ৰণদীপ বহি আছে। হয় কেনেকা গৰম, উৎফুট গৰম একদম। দুজনে এনে ইফালে বেৰাব আহিলোঁ এপাক। ৰাতে চিৰাই আছোঁ কাছৰ তলতে, কাছতে বহি আছোঁ দুজনো। সি মাটিত বহি আছে, মই কাছত বহি আছোঁ একেলাই। একদম ফাটাফাটি গৰম, সেইকাৰণে ইয়াতে অলপ পৰ চিৰাই আছোঁ আৰু এনেকা মানে গৰম হৈছে ক'বাই নালাগে নাকি? কি গরম তাকেইতো গরম মানে গরমে আর একদম উঠুত গরম। তো এনেকা গরমত মানুহগিলাখান কি ধুনীয়া কৰি ফেন লগাই কিনে খুন্তি মাৰি থাকে। আমি আৰু ক'ত ফেৰা ঘৰতে থাকিব লাগি না। একা গরমত একদম নেচাৰেল নেচাৰেল হাৱা খাব লাগিব। কাছৰ সেইকাৰণে আমি নেচাৰেল হাৱা খাবৰ কাৰণে ওলাই আহিলোঁ অলপমান ইফালে। সেইকাৰণে কাছৰ তলতে বহি আছোঁ। সাগৰৰ কাষত বহি আছোঁ আমি, দেখুৱাই দিছোঁ। এইফালে চাব পাৰা পানীৰ হাৱা এটা লৈছোঁ অলপ। আৰু এইফালে গৰুগিলাখানো আছে নেচাৰেল হাৱা খাই সাগৰৰ কাষত পাৰত যেনিবা। এনেই ওলাই আহিলোঁ এপাক, কি কৰি থাকিম ঘৰতে, গৰমত ঘৰত থাকিব ভাল নালাগে দিচোন দে। এটাও হয় কথাটো। তাৰপাছত ইয়াতে চিৰাই আছোঁ আৰু এনেকৈ অলপ পৰ, বহুত বেছি গৰম। ইয়াতে ঠাণ্ডা ঠাণ্ডাকৈ ধুনীয়া নেচাৰেল হাৱা আহি আছে, বতাহকৈ কি ধুনীয়া একদম ভাল লাগছে। আৰু ইয়াতে সেইকাৰণে চিৰাই আছোঁ অলপ পৰ। আৰু এই গাছডালত কি ধুনীয়াকৈ ফুল কেইটামান ফুলি আছে ডাঙৰ ডাঙৰকৈ। ফুল ফুলিছে বসন্তত, তুমি জানি মৰম। কেমেৰাত ফকাছে নহয়চোন ঐ, এইগিলা দামী কেমেৰাৰ পোৱাৰ। তো গাইজ মানে মোৰ কেমেৰাটা ভাল নহয়, ফুলটা কি ধুনীয়াকৈ ফুলি আছিল, ভাবছিলোঁ দুখান কৰি, কিন্তু কেমেৰাত আহি নাপায় না। ভাল হৈছে নাই? য়েছ মানে হয়। আৰু এইফালে চাব পৰা গৰুটাই কি ধুনীয়া কৰি আছে। পুৰা একদম নেচাৰেল হাৱা খাই আছে সাগৰৰ পাৰত। চিৰাই আছোঁ আৰু এনেকৈ ইয়াতে আজি অলপ পৰ মানে বহুত পৰে হ'ল। যাম আৰু অলপ পৰ থাকি কিনে ইয়াতে। একদম গৰম হৈছে, একোহে যাব মন নাযায় মানে। আহিলোঁ আমি আহাটা ঘৰৰ পৰা ইয়ালৈকে। হেল্ল' গাইজ, ফাৰ্ষ্টৰ পৰা কওঁ। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি সকলোকে বিশ্বকৰ্মাৰ শুভেচ্ছা জনালোঁ, শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঠিক আছে। তো গাইজ ইয়াতে আমি বহুত পৰ চিৰালোঁ, আমি ইয়াৰ পৰা যাম এইবাৰ। অলপ আগতে মানে পূৰা একদম ফাটাফাটি ৰ'দ আছিল, আৰু এইবাৰ এতিয়া পানীহে পুৰিব খুজিব লাগিছে। পানী পুৰিব পাৰে কি কোৱা? আমি পানী নপৰাতে সকলোৱে যাই ভাল হ'ব, মানে আমি সকলোৱে যাব লাগিব আৰু পূৰা, নহ'লে পানী পুৰিলে আৰু দে। এই ধুনীয়া জেগা তাতে ৰখিছিলোঁ, ভাল লাগিল ইয়াতে থাকি। এইবাৰ যাওঁ আৰু এইফালে পুৱাই যাওঁ। তো আমি ইয়াৰ পৰা ওলাই যাওঁ এইবাৰ। চলো হাঁহি দি কৰি লৈছে কিনে। তো গাইজ আহিলোঁ আমি তাৰ পৰা, আৰু এতিয়াও জেগাটা ধুনীয়া, তাৰ নিচিনাই ভালে এটো চাইনা। আৰু এইফালে আগত আমি হেৰি লৈছোঁ আজি, ৰণদীপ আছে। ষ্টিং আনিলোঁ দুটা, ষ্টিং খাম বাৰ, বহুত বেছি গৰম লাগিল না। এই চালা পুৰি যায় থৰচোন। আৰু তাৰপাছত পানীটা পৰং কৰি আছে, ইথানে পৰা নাই, নুপুৰিব পাৰে, খালি পৰং কৰি আছে। ৰ আনকি ধুনীয়াকৈ চাইনা জেগাতে ৰখিলোঁ। তাতো বগৰী গাছ আছে, এইফালে এইখিনি বগৰী গাছ হয় আপোনাৰ। তাৰ পাছত বোলে চাব পাৰা দুইফালেও পাথাৰ আছে, মানে কি ধুনীয়াকৈ একদম সেউজীয়া হৈ আছে। ধানগিলাখান ডাঙৰ হ'ব লাগিছে, আৰু মাজুলী ৰাস্তাখন আছে বঢ়িয়াতে। তো গাইজ আৰু আমি এইবাৰ ষ্টিংখিনি খাওঁ, বহুত বেছি গৰম লাগিল না। মানে ঠাণ্ডা হৈছে দিনটো, তথাপিও মানে গৰমটা যোৱা নাই, গৰম লাগি আছে এইটো আমাক। তো খালি বাৰী
গো ঠিক আছে দে খাই লওঁ গো তো গাইজ ফাইনেলি সোফা চোফা খুলি দিলোঁ আৰু মই ষ্টিং বটল তাৰ পুৰা নাংগা কৰি দিলোঁ তো গাইজ মই খালোৱে তো গাইজ আমি ফাইনেলি ঘৰত আহিলোঁ আহি কিনে এইবাৰ আমি ৰণদীৰ ঘৰত যাই আছোঁ দুজনো পানীটা পৰাই নাই থনো পৰং পৰং কৰি আছে তো আমি ৰণদীৰ ঘৰত যাই আছোঁ এইবাৰ আহিলোঁ তাৰ পৰা ভিডিঅ' চিডিঅ' নতুন তাই বজালোঁ কিলোৰাম হেল্ল' বিলু গো একবাৰ কিয় তো গাইজ মই পিলো গো কো বিলু একবাৰ হেল্ল' কো গান গীত This detergent gives your shirt a sparkly whiteness. But no one notices the shiny texture if your face. তো গাইজ ফাইনেলি পানীটা মানে এইথনৰ পৰা পৰং 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 কৰিছিল পৰাই নাছিল তো ফাইনেলি মানে পানীটা পুৰি গ'ল পানী পুৰি আছে বাহিৰত তামাম কিনকিনিয়া কিনকিনিয়া বুলি ক'ব লাগিব তামাম নহ'ব কিনকিনিয়া কৰি পানী পুৰি আছে বাহিৰত আমি এটা ঘৰৰ ভিতৰত বহি আছোঁ কিনকিনিয়া বৰষুণতে দেহাতি দিলে আহিব তো গাইজ আৰু আমি বৰ্তমান একদম পানী ভিজি ভিজি যাই আছোঁ আৰু এইফালে চাব পৰা ৰণদীপক একদম তিতিৰ পেপাৰ কি কৈছোঁ যে তিতিৰ পেপাৰকে পানী পৰি আছে আমি চিটি চিটি যাই আছোঁ দুজনো এইফালে ৰণদীপ যাই আছে একদম চৰে চানা ভিজি থাকে দেখা পাইছে পানী পৰিলে চৰে চানাগিলাখান চিকি থাকে সেনেকা দেখা পাই যাইছে পূৰা একদম গান পূজা কৰি দিছে কেনেকুৱা লাগছে পানী ভিজি গো আল্টিমেট অঁ ঠিক আছে আমি যাই আছোঁ এইবাৰ এইফালে বিকাশ নাটতে আহিলোঁ পানী তাৰমানে অলপ অলপকৈ পৰি আছে ইমান বেছি পৰা নাই যেনিবা আমি আহিব লাগিব এইফালে